নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম শাৰদী সন্ধিয়া। শেৱালিৰ শৰতে দিনান্তৰ শাৰদী সন্ধিয়া তৰাৰে সপোন ৰচে। সেই সপোনৰ ভাগ পাই চৰাইৰ পোনাবোৰে মলয়াৰ মধুৰ পৰশ আৰু জিলিৰ নিচুকনি গীতত মাকৰ বুকুত ঘুমটি মাৰে। জোনাকী পৰুৱাই পোহৰ ছটিয়াই সিহঁতক সম্ভেদ দিয়ে দুখেৰে আৱৰি থকা সুখৰ ঠিকনা। পুৱাৰ সূৰুজে সপোন সমদিথক যাচি সিহঁতৰ বাবে শেৱালিৰ ডলি চাপাৰে আৰু তেতিয়াই সিহঁতৰ মন বুজা মাকবোৰে জীৱন গুটিৰ সন্ধানত ধৰালৈ ঢাপলি মেলে। ধন্যবাদ।